আজি মাহঁতৰ ঘৰলৈ আহিছোঁ। এখন হৈছে মাহঁতৰ ঘৰ, বিয়া পাতি যোৱা এখন হৈছে শহুৰৰ ঘৰ। কিনো ক'ব আৰু বাকীবোৰ। আপোন ঘৰখন, যিখনত সৰুৰ পৰা খেলি ডাঙৰ হোৱা, য'ত আপোনত্বৰ গোন্ধ। সেই ঠাইটো যেতিয়া এৰি যাব লগা হয়, সেই কষ্টখিনি কেৱল এজনী ছোৱালীয়েহে। মনটো কেনেকুৱা লাগে, য'ত একেবাৰে কেঁচুৱাৰ পৰা য'ত থাকি হঠাতে বিয়া হৈ এতিয়া বেলেগ এখন ঘৰলৈ গুচি যোৱা হয়। গুচি যোৱাৰ পাছত যিখন ইমান আপোন ঘৰ, সেইখনত আপুনি এদিনৰ আলহী হৈ পৰে। কথাবোৰ আচলতে সময়ে চব মিলাই থৈ দিয়ে, সময়ে চব সলনি কৰি দিয়ে সকলোবোৰ। এখন মানে ইখন ঘৰো ধৰক এনেকুৱা হয়, বেলেগৰ পৰা অহা, এইখন ঘৰো বেলেগলৈ দিয়া, এতিয়া মানে মাজতে ৰৈ যোৱা হয় কেতিয়াবা। বাস্তৱ সত্য, সকলোৰে ক্ষেত্ৰত নহয় বাৰু। ছোৱালী মানুহৰ জীৱনবোৰ যে কেনেকুৱা ন। এতিয়া কিমান দিনৰ মূৰত আহিছোঁ আজি মাৰ ঘৰলৈ। এটা দিনো নহয়, আধা বেলাৰ কাৰণে। ৰাতিলৈ আকৌ যাবগৈ লাগিব নিজৰ স্থানলৈ। তথাপিও কিবা এটা ভাৱ হয়, চব ব্যস্ত। এখন ঘৰত আপুনি নহ'লে নচলিব বুলি ভবা কিছুমান কথা আপুনি নোহোৱাকৈয়ে হৈ যায়। মানে কেনেকৈ থাকিব, আমি বহুত চিন্তা কৰোঁ, কেনেকৈ থাকিব আমি নাথাকিলে এই ঘৰখনত। সেই অনুভৱটো হ'বনে, আমুকটো বস্তু দেখিলে মোলৈ মনত পৰিবনে? পৰে, নিশ্চয় পৰে, কিন্তু সময়ে সকলো সলনি কৰি দিয়ে। থাকিবই লাগিব, তেনেকেই ন্যায়। দিন গৈ আছে, ৰাতি গৈ আছে, ভাবিলে কিবা লাগে ন। নিয়ম যে কি নিয়ম নাথাকে নহয়। এয়া দেউতাই ডাইৰেকশ্যন দি আছে, মানুহে কাম কৰি আছে। গাড়ী ৰাস্তা গৈ আছে। আমাৰ মৰমৰ নামঘৰটো সেইখন। এই যে আপুনি দুদিনৰ কাৰণে আহিলে, অহাৰ পাছত ধৰক আপোনাৰ থকা যেনিবা খুব বেছি 3 দিন বেছি হৈছে। কেতিয়াবা কিছুমান ওচৰৰ মানুহে সোধে, কেতিয়া আহিলি আৰু কিমান দিন থাকিবি? মোৰ ঘৰখনলৈ আহিছোঁ, মই কিমান দিন থাকোঁ, কি কৰোঁ নকৰোঁ, সেইটো মোৰ লগত কথা। কেইদিন থাকোঁ, মাহকৈ মাহ থাকিব পাৰোঁ, থকা নহয় বাৰু কোনদিনে। সেই প্ৰশ্নটো শুনিলে কিবা এটা বেয়া লাগি যায়। মোৰ ক্ষেত্ৰত কিন্তু হয়, আপোনালোকৰ হয় নাই বাৰু? মনৰ কথা। এই এদিনৰ কাৰণে আহিলোঁ বুলি কিমান ব্যস্ত হৈ যায় মাহঁত, কি খাব কি নাখাব। বহুত দিনৰ মূৰত ছোৱালীজনী আহিছে, তথাপি আলহী আলহী। সেই যে ফটোখন দেখিছে, ৰেড কালাৰজনী মই দেই, কলেজৰ পৰাই গৈছিলোঁ। আমাৰ পৰিয়ালটো আছিলে কাষত, মামা, সেইজনী মই, দাদা, ভাইটি। এখন মোৰে টেবুল আছিলে, ইগন'ৰ কৰিব, মেচ হৈ আছে।